সূৰ্য দেৱতা হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। তো গাইজ, আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব গৈ আছে। ইণ্টাৰেষ্টিং নহ'বও পাৰে, তথাপিও চাই থাককচোন, কিবা হয় ন। তো তাকে এতিয়া আমাৰ মায়ে মানে সকামলৈ যাবলৈ ওলাইছে। তাকে এতিয়া বলক যাওঁ, কি হয় কি নহয় চাওঁগে। আৰু মই একচুৱেলি আছো এতিয়া পিছফালে, মানে জেগাডোখৰ বহুত ঠাণ্ডা হয় ন, মানে ভাল লাগে আৰু ইয়াত গোটেই বাঁহ চাহ আছে যে। ৰ'ব দেখুৱাইছো। আৰু মই মোবাইলটো ক'ত থৈছো চাওক না, সেইডাল মোবাইল ষ্টেণ্ড সেইডাল। ত' সেইটোৱে বহুত বেছি মানে বতাহ চতাহ মাৰি থাকে, সেইকাৰণে ভাল লাগে। আৰু আজি বতৰটো ইমান ধুনীয়া কৰিছে নহয়, একদম ধুনীয়া মানে কি গৰম লাগিছে। আৰু বতৰটো আজিকালি এনেকুৱা হৈছে যেন বৰষুণ দিলে বৰষুণ দিব, ৰ'দ দিলে ৰ'দ দিয়ে। তো সেইটো কাৰণে পিছফালে আছিলো। চতু মানুহ মানে অকল মানে মানুহকে লাগে মানে তাক তাকে আমি য'ত যাওঁ সিও তালৈ গৈ থাকিব। তাৰপিছত এতিয়া গৈছে চাগে মাকক বিচাৰি পিনে। যা, কলে যাও আৰু ইমান ৰ'দ। সূৰ্য দেৱতা অলপ পাতলা কৰা। A few moments later. যাওক দেই। দাদাক কিবা কি কনো থৈ আহিব গৈছে। হা কলে যাওনো? দাদা নামাই থৈ গুচি আহিবা। এনেকে যাওঁ আগতে বগে নলযা নালাগে। দেখিছে মাহঁতে মোক জোৰ জবৰদস্তি কৰি লৈ আহিলে। মানে একচুৱেলি আমাৰ সকামৰ ঘৰটো য'ত আছে সেইটো আমাৰ ঘৰৰ পৰা অকমান দূৰ হয়। তো সেইটো কাৰণে দাদাই মাহঁতক থৈ মেলি পিনে ঘূৰি আহিব। তো ময়ো চাঞ্চতে আৰু ঘৰটো চাই আহো বোলো। আৰু এইখন যে দেখিছে সেইখন হৈছে গভৰ্ণমেণ্ট ফিল্ড হয়। আৰু বহুত দূৰত হয়, মানে ৰাস্তাটো বহুত ভিতৰত। আৰু বহুত দিনৰ পিছত আহিছো এইটো ৰাস্তা দি। আৰু এইটো দেখিছে যে এইবিলাক চব মানে পথাৰৰ মাজৰ ৰাস্তা হয়, মানে এইটো ভিতৰৰ ৰাস্তা। তো আগতে এই ঘৰ বিলাক যে দেখিছে চাইডৰ ফালে এইবোৰ একোৱে নাছিলে, চব ফালে পথাৰে আছিলে। তাকে এতিয়া গৈ থাকো নে কি মাহঁতে আৰু লগ পালে মানে ইমানেই কথা পাতে মাইকী মানুহৰ কথা কেতিয়াও খতমেই নহয়। ভাল লাগিছে। বহুত দিনৰ পিছত আহিছো মানে এইটো চাইডে, কিবা এটা ভাল লাগি গৈছে ন। 5 minutes later. সেয়ে মাহঁতে ইয়ালৈ আহিছে সকামলৈ। এইফালে জেঠাই আৰু মই চাওক এনেকে গুচি আহিবলগীয়া হ'ল। বাই বাই। আহিব লাগিব, ফোন কৰিবা। Many unbearable hours later. So guys, এতিয়া দুপৰীয়া হৈ গ'ল। আৰু আজি মাহঁতে সকামলৈ যোৱাৰ কাৰণে মানে ভাত পানী একো বনোৱা নাই আমি। আৰু এতিয়া আমি খাম মেগী। এইফালে পৰিলে আৰু এতিয়া ভিডিঅ' কৰি থাকোতে এইফালে কণী এটা পৰি গ'লে দেখিছে, ভাঙিলে। লোকচান নাই হোৱা বাৰু, এইটো ভাজি মেলি পিনে লালুক দি দিম। তাকে এতিয়া আমি খাম। ইফালে দাদাই বনাই আছে মেগী, আৰু এইফালে পুৰা পিয়াজ চিয়াজ দি মেলি আৰু এতিয়া এইখিনি আৰু খাম আৰু আমি নে কি। দিলে
होगा मैगी का कमाल ये 5 minutes later. এতিয়া এইফালে আহি গ'ল মেগী খাই লওঁ আৰু কাঁহ ধৰি গৈছেগে Many unbearable hours later. মই এতিয়া অলপ বেংকলৈ আহিছোঁ মানে অলপ কাম আছে কিবা সৰু সুৰা তাৰপিছত ক'ত গৈ আছোঁ কি তাত গৈ মেলি দেখুৱাম বাৰু আপোনালোকক অলপ গৈ থাকোঁ তেতিয়াহ'লে ভালো আৰু বেছি দূৰ নাই সেয়া পাই গৈছোঁহি আৰু আজি একদম আপোনালোকক বহুত ধুনীয়া জেগা এটা দেখুৱাম মই চাই থাকক আৰু চ' মই এতিয়া চাইকেলখন লক কৰি ল'লোঁ চ' গাইজ অলমষ্ট বেংক বন্ধ কৰিব লাগিছিলে বাট সেইদিনাখনৰ নিচিনা ছেম হৈছে কণ্ডিশ্যন এতিয়া কিমান ভিৰ হৈ আছে নাজানো আৰু 3 hours later. Five minutes later. চ' গাইজ মই ফাইনেলি আহি মেলি আপোনালোকক যোনটো জেগাত আহি পিনে দেখুৱাম বুলি কৈছিলোঁ সেইটো এতিয়া ফাইনেলি আহি পাই গ'লোহি আৰু চবফালে ইমান ধুনীয়াকৈ খেলি আছে এতিয়া আৰু এইফালে আছে পোৱালি দুটামান ক'ত ঘৰ তোমাৰ হা আচ্ছা আৰু এইফালে এইকেইটা চব একে ওচৰ আছে নি নহয় ঘৰ ক'ত হয় তোমালোকৰ লখিমপুৰ কোনফালে আছে সেইফালে বহুত দূৰ যাব লাগে নি তাকে ময়ো বহুত দিনৰ পিছত আহিছোঁ মানে ইয়ালৈ আগতে আহিছিলোঁ ৰানিং চানিং কৰিবৰ কাৰণে তো এইটো হৈছে লাচিত ষ্টেডিয়াম হয় আৰু ইয়াত মানে মোক বহুতে সুধি থাকে আৰু যে তাত মানে এনেকৈ শদিয়াত ডাঙৰ ডাঙৰ ফিল্ড নাই নেকি এক্সেট্ৰা বহুতে সুধি থাকে মানে তো মই সেইটোৱে দেখুৱাই মানে সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনালোঁ যে মানে মই দেখুৱাব বিচাৰিছোঁ যে ইয়াত মানে বহুত ডাঙৰ এইটো লাচিত ষ্টেডিয়াম হয় চ' ইয়াত মানে আহি মেলি চবেই মানে প্ৰেক্টিচ কৰিব পাৰে ইয়াত এনি টাইম খেল চেল হৈয়ে থাকে চ' তাকে আৰু বাকী সেয়াই আৰু চ' আৰু এনেই কেনেকুৱা পালে জনাব চাই পিনে আৰু গাইজ ইয়াৰ যোনটো ৰাতি ভিউ হয় বহুত ধুনীয়া হয় কিন্তু আজি ভাবিছিলোঁ মই ৰাতি ভিউটো দেখুৱাম বুলি আপোনালোকক কাৰণ এইফালে চব পুৰা মানে এতিয়াই লাইট জ্বলি আছে চব ইমান ধুনীয়াকৈ তো যেতিয়া ৰাতি হয় মানে গোটেই ফিল্ডখন মানে কভাৰ কৰে লাইটটো তো বহুত বেছি ভাল লাগে মানে একদম ঠাণ্ডা কিবা এটা যেন মানে বহুত কিবা লাগি থাকিলে মানে ঠাণ্ডা লাইক কেতিয়াবা ধৰক এনেই বহিবলৈ মন যায় ন তো ইয়াতে বহি মেলি এনেকৈ একদম এইকেইটা ষ্টেপ আছে চ' ইয়াত বহি মেলি ধুনীয়াকৈ এনজয় কৰি থাকিব পাৰি এইফালে চাই চ' তাকে আৰু আজি হয়তো ৰাতি ভিউটো দেখুৱাব নোৱাৰিম আৰু বেলেগ দিনাখন দেখুৱাব লাগিব ত' আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ত' যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক আৰু কমেণ্ট কৰিব আৰু কেনেকুৱা পালে জনাব আৰু যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে নেক্সট ভিডিঅ'বিলাক খুব সোনকালে পাই থাকে আপোনালোকে So till then, stay healthy, stay happy, and stay safe. Bye.